নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক গৌতম টেক নামৰ ইউটিউব চেনেলটোত। তো এইকেইদিনৰ ভিতৰত আপোনালোকৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে বহুতকেইটা পদ মুকলি হৈছে। তো সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু চেনেলটোত যদি নতুন তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। আৰু এতিয়া চাই ল'ব প্ৰথম ৰিকুৱাৰমেণ্টটো হৈছে ইয়াত আপোনালোকৰ গোৱালপাৰা ৰিকুৱাৰমেণ্ট 2022 ফালৰ পৰা ইয়াত আপোনালোকৰ এছিষ্টেণ্ট টিচাৰ, হেড টিচাৰ আৰু আপোনালোকৰ এছিষ্টেণ্ট টিচাৰৰ কাৰণে আপোনালোকৰ পদ মুকলি হৈছে। আৰু ইয়াত আপোনালোকৰ টোটেল পদ আছে 23টা আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে ইয়াত আপোনালোকৰ গ্ৰেজুৱেট আৰু লাষ্ট ডেটটো হৈছে ইয়াত আপোনালোকৰ 16 মাৰ্চ 2022 চন। আৰু নেক্সট ৰিকুৱাৰমেণ্টটো হৈছে ইয়াত আপোনালোকৰ পলিউশ্যন কণ্ট্ৰল বৰ্ড আছাম ৰিকুৱাৰমেণ্ট 2022 ফালৰ পৰা আৰু ইয়াত আপোনালোকৰ SRF আৰু JRF ৰ পদ মুকলি হৈছে আৰু টোটেল পদ আছে ইয়াত আপোনালোকৰ 15টা আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো দিয়া আছে ইয়াত আপোনালোকৰ MSc ইন কেমেষ্ট্ৰি, এনভাইৰনমেণ্টেল চায়েন্স আৰু লাইফ চায়েন্সত আপোনালোকৰ গ্ৰেজুৱেট কৰিব লাগিব আৰু লাষ্ট ডেটটো দিয়া আছে ইয়াত আপোনালোকৰ 24 মাৰ্চ 2022 চন। আৰু নেক্সট ৰিকুৱাৰমেণ্টটো হৈছে ইয়াত আপোনালোকৰ এনিমেল ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইয়াত আপোনালোকৰ টেকনিকেল এছিষ্টেণ্ট, ইলেক্ট্ৰনিক মহৰী আৰু আপোনালোকৰ প্লেন অপাৰেটৰৰ কাৰণে পদ মুকলি হৈছে আৰু টোটেল পদ আছে 4টা আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো দিয়া আছে ইয়াত আপোনালোকৰ 12 পাছ আৰু লাষ্ট ডেটটো দিয়া আছে ইয়াত আপোনালোকৰ 30 মাৰ্চ 2022 চন। আৰু নেক্সট ৰিকুৱাৰমেণ্টটো দিয়া আছে ইয়াত আপোনালোকৰ DC অফিচ গোৱালপাৰা ৰিকুৱাৰমেণ্টৰ ফালৰ পৰা আৰু ইয়াত আপোনালোকৰ 8টা পদ খালী আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে ইয়াত আপোনালোকৰ HSLC পাছ আৰু লাষ্ট ডেটটো দিয়া আছে ইয়াত আপোনালোকৰ 22 মাৰ্চ 2022 চন। আৰু নেক্সট ৰিকুৱাৰমেণ্টটো হৈছে ইয়াত আপোনালোকৰ অংকবাদী ৰিকুৱাৰমেণ্ট 2022 ফালৰ পৰা ইয়াত আপোনালোকৰ ৱৰ্কাৰ আৰু হেল্পাৰৰ পদ মুকলি হৈছে আৰু টোটেল পদ আছে 9টা আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো দিয়া আছে ইয়াত আপোনালোকৰ 12 পাছ আৰু 10 পাছ আৰু লাষ্ট ডেটটো দিয়া আছে ইয়াত আপোনালোকৰ 21 মাৰ্চ 2022 চন। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লগৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিব।